নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে পুনৰ অন্য এটি ভিডিঅ'লৈ। নিপন গোস্বামীদেৱৰ মৃত্যুৰ খবৰ ল'বলৈ নাহিল অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা। কিয় নাহিল খবৰ ল'বলৈ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই? এই খবৰটোৱে বৰ্তমান ছ'চিয়েল মিডিয়াত বাৰুকৈ তোলপাৰ লগাইছে। আচলতে কিয় তেওঁ খবৰ ল'বলৈ নাহিলে, এই সকলোখিনি জনা ভিডিঅ'টোৰ জৰিয়তে, গতিকে স্কিপ নকৰাকৈ চাই থাকক। প্ৰথম কথা হৈছে, আপোনালোকে হয়তো সকলোৱে জানে যে ৰবি শৰ্মাৰ আহিবলগীয়া এখন নতুন বোলছবি, যিখন ছবিৰ শ্বুটিং একেৰাহে বৰ্তমান চলি আছে। ছবিখনৰ নাম হৈছে ৰঘুপতি। এই ছবিখনৰ শ্বুটিং চলি আছে অসমৰ বাহিৰত, সেয়েহে আহিব নোৱাৰিলে অসমৰ অভিনেতা ৰবি শৰ্মা। তথাপিও তেওঁ ছ'চিয়েল মিডিয়াৰ যোগে শোক প্ৰকাশ কৰিছে। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা সেয়েহে নিপন গোস্বামীৰ মৃত্যু খবৰ ল'বলৈ আহিব নোৱাৰিলে। বন্ধু বান্ধৱীসকল,